নমস্কাৰ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৪তম মৃত্যু তিথিত তেখেতক হৰ্ষত প্ৰণিপাত জনাইছোঁ আৰু এটি কবিতা আবৃত্তি কৰিবলৈ প্ৰয়াস কৰিছোঁ। কিবা ভুল হ'লে মাফ কৰি দিব। কবিতাটিৰ শিৰোনাম বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, তুমি সাৰে আছা, সাৰে আছো আমি, আৰু সাৰে আছে প্ৰীতি। বিহুৰ তলিত চিফুং বাহিৰ কৰুণ ঘোৰ, বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে, জনতাৰ চকুৰ পানীৰে পোৰ। মাজ নিশা কোনে ৰাজালি এৰি আক্ষেপ কৰি যায়, বিষ্ণু ৰাভা আজি নাই। নিজান চেলত তুমি সাৰি আছা, সাৰে আছে ক্ৰূৰ ইটাৰ দেৱাল। বন্দী তোমাৰ কণ্ঠৰ সুৰ, নাচোনৰ লয়লা। তুমি সাৰে আছা, সাৰে আছে আৰু জাগ্ৰত জনতা, নিদ্ৰাবিহীন ৰাতি। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, বিহু পথাৰত ৰৈ আছো আমি, ৰৈ আছে সেয়া মনোৰমা সখী। ৰাজপথ ধৰি নৱ উন্মেষ ধ্বনি, হেজাৰ জনৰ হবিৰাম কুৰুলি। সকলোৰে মুখ প্ৰশ্নমুখৰ, সাজিয়েই বিহুৰ ৰাতি। কাৰাগাৰ দুৱাৰ কেতিয়া মুকলি হ'ব, বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব। প্ৰাণহীন আজি গীত মাত সুৰ, প্ৰাণহীন বিহুতলী। বন্দী শিল্পীৰ বেদনাত জাগি ৰঙা জীৱনৰ উন্মাদনা, সঁচা আবেগৰ ৰোল। মাজ নিশা কোনে মৰিশালী জুৰি চিঞৰি উঠে, কল্লোল বন্ধু জীৱনৰ কল্লোল। দাস কেপিটেল ১১ পৃষ্ঠা বাকী। মাজ নিশা কোন ত্ৰিনয়নে পঢ়ে, পোহৰ পোহৰ উদয়া চলত ৰবি। নৱ জীৱনৰ প্ৰৱেশ দ্বাৰত ইতিহাস ৰল সাক্ষী। বিষ্ণু ৰাভা আকৌ তুলিকা লোৱা, সীতাৰ দেৱালত আঁকি যোৱা সেই ছবি, যি ছবিত ফুটি উঠে হেজাৰ শিল্পীৰ উত্থান। আখ্যাত জনৰ আশা আবেগত ৰোল। ধন্যবাদ।